নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পিঠাগুড়ি কেনেকৈ সংৰক্ষণ কৰি বহু দিনলৈ ৰাখিব পাৰি তাৰে ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তেনেহ'লে আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গেছত মই পেন এখন তুলি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। এয়া পিঠাগুড়ি এনেকৈ ইয়াত লৈ ল'ব লাগিব কম কমকৈ। এয়া এনেকৈ পেনখনত দি লৈছোঁ। ইয়াত কোনো ধৰণৰ তেল দিব নালাগে, শুকানে এনেকৈ ভাজিব লাগিব। গেছটো অকণ সৰুকৈ দিছোঁ। আগতেতো মিক্সি নাছিলে, আমি ঢেঁকী বুলি কওঁ। ঢেঁকীত এনেকৈ পিঠাগুড়ি অলপ সৰহকৈ কুটি এইখিনি আমি এনেকৈ ভাজি পেলাই ৰাখি থৈ দিওঁ। বেছিকৈ ৰ'দ দিলে ৰ'দত শুকুৱাব লাগে, তেতিয়াও বহুত দিনলৈ ৰাখিব পাৰি। মই শুকাইছিলোঁ, দুমাহমান হ'ল, মোৰ বেয়া হোৱাই নাছিল। মোৰ এতিয়াহে অকণ বাহিৰতে আছিল, কোনো ফ্ৰিজত ভৰাই থোৱা নাই। গতিকে আপোনালোকে এনেকৈ বেছিকৈ পিঠাগুড়ি বনালে এনেকৈ শুকুৱাই পেলাই বা এনেকৈ ভাজি পেলাই বহুত দিনলৈ ৰাখিব পাৰিব। মই এনেকৈ আজি ভাজি পেলাই ল'লোঁ আৰু ভাবিলোঁ টিপছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া এইখিনি হৈ গ'ল। এইখিনি মই এতিয়া এখন কাঁহীত তুলি লৈছোঁ আৰু বেলেগখিনিও ইয়াত দি দিম। এই পিঠাগুড়িখিনি বহুত দিনলৈকে থাকিব। গতিকে আলহী আহিলে দৌৰি বজাৰলৈ যাব নালাগে। এইখিনি পিঠাগুড়িৰ পৰাই দুখনমান পিঠা বনাই দিব পাৰিব। আৰু ইয়াৰ পিছত মই দেখুৱাম ইয়াৰ পৰা কেনেকৈ মই পিঠা বনাম। এইখিনি অকণ ঠাণ্ডা হ'বলৈ দিছোঁ। এইখিনি এতিয়া এখন চালনীৰে চালি লওঁ। এনেকৈ গ্ৰাইণ্ডাৰত ভৰাই গ্ৰাইণ্ড কৰি ল'ব লাগিব আৰু ইয়াৰ লগত মিক্স কৰি এটা কণ্টেইনাৰত ভৰাই এইখিনি বহুত দিনলৈ এনেকৈ ৰাখিব পাৰিব। গতিকে ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে, যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কাষতে থকা বেলটো বজাই দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'